নমস্কাৰ বন্ধু-বান্ধৱীসকল সমগ্ৰ বিশ্বত ইলেক্ট্ৰিচিটিৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছে যে এটা সম্পদত পৰিণত হৈছে ইলেক্ট্ৰিচিটি মানৱ জীৱনৰ এটা অমূল্য সম্পদ বৰ্তমান হৈ পৰিছে ইলেক্ট্ৰিচিটি বন্ধু-বান্ধৱীসকল এটা সৰু কামৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চিয়েল আৰু সকলো ধৰণৰ কামত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰা হয় ইলেক্ট্ৰিচিটি অবিহনে যেন একোৱেই নাই বৰ্তমান মানৱ সমাজত বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকৰ ইলেক্ট্ৰিচিটি কনজিউমাৰ আৰু ইলেক্ট্ৰিচিটি বিল কেনেদৰে পে' কৰিব ঘৰত বহিয়ে আৰু ইলেক্ট্ৰিচিটি বিলৰ যিকোনো A to Z সমস্যাৰ সমাধান লাভ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল ইয়াৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰ গৈ টাইপ কৰিব APDCL বুলি আৰু APDCL টাইপ কৰি সাৰ্চ কৰাৰ লগতে এনেধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু সকলোখিনি তথ্য লাভ কৰিব ন' ইউৰ বিল আৰু পে ইউৰ বিল অপশ্যন দুটা আপোনাক দেখিবলৈ পাইছে আৰু যদি আপুনি আপোনাৰ বিলটো জানিব বিচাৰে ন' ইউৰ বিলত অপশ্যনটো ক্লিক কৰি আপোনালোকৰ কনজিউমাৰ আইডি আৰু যিটো কেপচা দেখিবলৈ পাইছে এজ ইট ইজ কেপচা বহুৱাই ভেৰিফাই অপশ্যনত ক্লিক কৰি আপোনালোকৰ কিমাননো বিল আহিছে সকলোখিনি তথ্য জানিব পাৰিব। ইয়াৰ বাবে আপোনালোকে কনজিউমাৰ আইডিটো শুদ্ধকৈ ফিল আপ কৰিব। বন্ধু-বান্ধৱীসকল এটা আকৰ্ষণীয় ৱেব পেজ আৰু APDCLৰ সকলোখিনি তথ্য ইয়াতেই লাভ কৰিব পাৰিব। দেখিবলৈ পাইছে টোটেল এমাউণ্ট 369 ইনভইচ আইডি আৰু ইনভইচ ডেট আৰু PDF অপশ্যনত ক্লিক কৰি আপোনালোকৰ লাইনৰ বিলখন আপোনালোকে মোবাইলতে ডাউনলোড কৰি থ'ব পাৰে আৰু এটা সহজ উপায় আপোনালোকে কৰি চাব পাৰে বন্ধু-বান্ধৱীসকল ঘৰত বহি সকলোখিনি তথ্য লাভ কৰিব পাৰিব। তদুপৰি আপোনালোকে বিল পে' কৰিব পাৰিব অনলাইনৰ যোগেদি আৰু আকৰ্ষণীয় কেছবেক লাভ কৰিব। এতিয়া আমি আলোচনা কৰিম কেনেদৰে আপোনালোকে অনলাইন পে' কৰিব APDCLৰ আপোনালোকৰ বিল পে'। ইয়াৰ বাবে আপোনালোকে পে' বিল অপশ্যনটো ক্লিক কৰিব আৰু কনজিউমাৰ আইডিটো শুদ্ধকৈ বহুৱাব যিটো 12 ডিজিটৰ কনজিউমাৰ আইডি হয় আৰু কনজিউমাৰ আইডিটো বহুৱাৰ পিছত আপোনালোকৰ তথ্যখিনি ভুল নে শুদ্ধ চাবলৈ ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত কাষ্টমাৰ নেম এণ্ড ইনভইচ আইডি ইনভইচ ডেট ডিউ ডেট এণ্ড টোটেল এমাউণ্ট এণ্ড ডিভিজন নেম এণ্ড ইমেইল আইডি অৱশ্যে ইমেইল আইডি আপোনালোকে ফিল আপ কৰিব লাগিব। যদি আপোনালোকৰ ইমেইল আইডি নাই কোনো প্ৰব্লেম নাই আপোনালোকে ফেটচিং অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছতেই আপোনালোকে ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পিছতেই আপোনালোকৰ ভীম UPI হওক বা গুগল পে' UPI বা ডেবিট কাৰ্ডৰ দ্বাৰা বা ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আপোনালোকে পে' কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল এটা চিম্পুল প্ৰচেছ আপোনালোক দেখাইছোঁ পে' বাই ক্ৰেডিট কাৰ্ড আৰু কাৰ্ড নাম্বাৰ ইয়াত এক্সপায়াৰ ডেট লিখিব ইয়াৰ লিখিব CVV নাম্বাৰ এণ্ড কাৰ্ড হোল্ডাৰ নেম সকলোখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ছেভ দিছ কাৰ্ড এণ্ড বেংক ফৰ কুইক পে'মেণ্ট এণ্টাৰ ইমেইল আইডি এণ্টাৰ মোবাইল নাম্বাৰ এণ্ড এণ্টাৰ ইউৰ নেম সকলোখিনি কৰাৰ পিছত মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰিব। এতিয়া আমি আলোচনা কৰিম যিটো APDCLৰ ৱেব পেজ আছে অনলাইন পেজ আৰু আপোনালোকে অনলাইন পে'মেণ্ট কৰিব বিচাৰিছে আপোনালোকে হয়তো ভাবিব যে কেছবেক কেনেদৰে পাম। কেছবেকৰ বাবে আপোনালোকে যাব লাগিব এমাজন পে'। বন্ধু-বান্ধৱীসকল এমাজন পে' পে'টিএমৰ যোগেদি গুগল পে'ত আপোনালোকে ইলেক্ট্ৰিচিটি বিল পে' কৰি আকৰ্ষণীয় উপহাৰ লাভ কৰিব পাৰে। মই আপোনালোকক দেখাম আজি কেনেদৰে কেছবেক পাম আৰু 50 টকা পৰ্যন্ত মই কেছবেক পাম আৰু সেইকাৰণে গৈছোঁ এমাজন পে' আৰু এমাজনত গৈ আপোনালোকে থ্ৰী ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ UPI ID লিংক হৈ আছে তেনেদৰে আপোনালোকে কোনো টেনশ্যন নকৰিব বন্ধু-বান্ধৱীসকল আপোনালোকে লাভ কৰিব পাৰিব 50ৰ পৰা 100 টকা পৰ্যন্ত কেছবেক। আৰু ইয়াত দেখিবলৈ পাইছে ইলেক্ট্ৰিচিটি বিল অপশ্যন ক্লিক কৰিব আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চিলেক্ট ইয়ৰ ইলেক্ট্ৰিচিটি বৰ্ড আপোনালোকে কি বৰ্ডৰ হয় সেইটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পিছত আপোনালোকে চিম্পলি আপোনালোকৰ কনজিউমাৰ আইডিটো বহুৱাব কনজিউমাৰ নাম্বাৰ আৰু যিটো 12 ডিজিটৰ হয় আৰু কনজিউমাৰ আইডি বহুৱাৰ পিছত আপোনালোকৰ সকলো তথ্য
ভুল নে শুদ্ধ চাবৰ বাবে আপোনালোকে চিম্পলি ফেটছ বিল অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সকলোখিনি তথ্য শুদ্ধ হৈছে নে নাই ওলাই পৰিব। কনজিউমাৰ নেম, কাষ্টমাৰ নেম এণ্ড বিল ডেট, ডিউ ডেট, টোটেল এমাউণ্ট আপোনালোকে দেখিবলৈ পাইছে আৰু কণ্টিনিউ টু পে 369 আৰু পে কৰিম মই এতিয়া। আপোনালোকে মন দি চাব আৰু দেখিবলৈ পাইছে 50 কেছবেক এণ্ড বিল পে'মেণ্ট ইউজিং এমাজন পে' UPI। আপোনালোকে যদি UPIৰ জৰিয়তে দিয়ে আপোনালোকৰ বহুতো সুবিধা হয় আৰু কেছবেক লাভ কৰিব। দেখিবলৈ পাইছে মই 369ত মই 317 পে' কৰিম আৰু এনেদৰে মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰাৰ পিছত কিছু সময় পিছতেই অনলাইন আপোনালোকৰ যিটো UPI ID হয় সেই IDটো ইয়াত এণ্টাৰ কৰাৰ পিছতেই আপোনালোকৰ পে'মেণ্ট অপশ্যনটো হৈ গ'ল আৰু পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে কিমাননো কাটা যায়। আপোনালোকে চাওক, লাইভ প্ৰুফ দেখাই আছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল। 369ত মোৰ 52 টকা কেছবেক লাভ কৰিছোঁ। দেখিবলৈ পাইছে 317 ডেবিট হৈছে এমাজন উইথ ইউজিং UPI আৰু আপোনালোকে এনেদৰে বিল পে' কৰি বিভিন্ন ধৰণৰ কেছবেক লাভ কৰিব পাৰে। ইয়াৰ বিল পে'মেণ্ট 369 ইজ ছাকচেছফুল দেখিবলৈ পাইছে বন্ধু বান্ধৱীসকল। গতিকে আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।